তেখেতৰ চাহ বাগিচাৰ পৰা তেখেতৰ কৰ্মস্থলীলৈ যাবলৈ ওলাইছোঁ, য'ত তেখেতে গ্ৰীণ টি বনায়। তো বলক আমি এতিয়া গ্ৰীণ টি কেনেকৈ বনায় সেই বিষয়ে আমি তেখেতৰ পৰা চাম। কোনটো টাইপ দিছে? MS দিছে নে এইটো? MS দিছে ন? এইটো যিটো মাৰি আছে এই কলমটোক MS বুলি কোৱা হয়। ইতিমধ্যে দাদা নিতুল ফুকনে জৈৱিক চাহ কেনেকৈ প্ৰস্তুত কৰিব লাগে তাৰ বাবে আমাক যিটো দেখুৱাব তাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। তো বলক আৰু অলপ সময় ধৈৰ্য ধৰাৰ পিছতে আমি লাহে লাহে জৈৱিক চাহ কেনেকৈ প্ৰস্তুত কৰিব লাগে বা প্ৰস্তুত কৰাৰ যিটো প্ৰণালী, সেই প্ৰণালীটোৰ বিষয়ে আমি আপোনালোকক দেখুৱাম। দাদা, আমি প্ৰথমে যিখিনি আপোনাৰ চাহ বাগিচাৰ পৰা আমি যিখিনি চাহপাত মানে আপুনি আনিলে, সেই চাহপাতখিনি অনাৰ পিছত এই যিটো পাত্ৰত এতিয়া আপুনি পানী গৰম কৰি আছে, ইয়াত কি কৰা হ'ব? ইয়াত মই আপোনালোকে দেখিছে পানী গৰম কৰিছোঁ। মই অলপ পানী দিছোঁ। দিয়াৰ পিছত আপোনাৰ এইটো মই কাঠৰ ফ্ৰেম বনাই দিছোঁ। দিয়াৰ পিছত ইয়াৰ এখন চালনীত মই চাহটো দি পেলাই এই পানীকেইটা উতলিব, ইয়াৰ পৰা ভাপ ওলাব। ভাপত মই মানে ষ্টিম দিয়া হ'ব। ইয়াৰ পিছত মই এইখন ঢাকি দিম। ঢাকি দিয়াৰ পিছত পাছটো যেতিয়া গ্ৰীণ টি বনাবলৈ হ'ব, তেতিয়া মই ৰোলিং কৰিম। আহি যাব 80-100 ডিগ্ৰী চেলচিয়াছ ন? ঠিক আছে, ইয়াৰ পিছৰ ষ্টেপটো এয়াই হৈছে গ্ৰীণ টি। প্ৰথমটো ষ্টেপ, ফাৰ্ষ্ট ষ্টেপ এয়া চাওক, গ্ৰীণ টি সেউজীয়া চাহ, যিটো গোটেই আমাৰ অসমৰ চাহ বিশেষকৈ গোটেই সমগ্ৰ বিশ্বতে পপুলাৰ, জনপ্ৰিয়। সেই জনপ্ৰিয় চাহটো কেনেকৈ নিৰ্মাণ হয়, সেই নিৰ্মাণ হোৱাৰ পদ্ধতি আৰু প্ৰণালী অসমৰ এজন থলুৱা খেতিয়কে আজি আমাক দেখুৱাব। মই ভাবোঁ আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই বহুত ভাল পাব আৰু আমাক উৎসাহ দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকল এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো কৈ যাওকচোন দাদা, ইয়াৰ পিছৰ ষ্টেপখিনি কি হ'ব? ইয়াৰ পিছে ষ্টেপখিনি মই এতিয়া পানী গৰম আছে, আপোনালোকে দেখিছে। হয়, পানী যেতিয়া উতলিব, ইয়াৰ পৰা ভাপ উৎপন্ন হ'ব, তেতিয়া মই এখন চালনীত বা এনেকুৱা এটা চালনীত দি পেলাই মই তাত দিম। তাৰ পিছত ঢাকি দিয়াৰ পিছত ভাপত মানে বস্তুটো গ্ৰীণ টি প্ৰস্তুত কৰিব পৰা প্ৰচেছলৈ গুচি যাব। তো এতিয়া আমি পানীখিনি বইল হোৱালৈকে বাট চাব লাগিব। তাৰপিছত পানীখিনি বইল হৈ যোৱাৰ পিছত যিখিনি বইল হৈ থকা পানীত এই যিখিনি আনি থোৱা হৈছে কেঁচা কোমলীয়া সতেজ চাহপাত, এইখিনি বইল কৰা হ'ব, হয়নে? বইল কৰা হ'ব। হয়, আৰু তাৰ বাবে যিটো যিমানটো ডিগ্ৰী চেলচিয়াছত মানে বইল কৰিব লাগে পানীখিনি, সেয়া হৈছে 90 পৰা 120 ডিগ্ৰী। তো লাহে লাহে পানী গৰম হৈ আছে, বইল হোৱা আৰম্ভ হৈ গৈছে। ইতিমধ্যে আমাৰ পানী বইল হৈ গৈছে। বইল হৈ যোৱাৰ পিছত এই গ্ৰীণ টিখিনি ইয়াৰ পিছৰ পৰ্যায়ৰ প্ৰচেছৰ বাবে নিয়া হ'ব। আৰু এইখিনিতে জনাই থওঁ যে এই উদ্যোগত যেতিয়া চাহ উৎপাদন কৰা হয়, যেতিয়া জৈৱিক চাহ উৎপাদনৰ সময়ত কিন্তু ইয়াৰ যিটো স্বচ্ছতা, যিটো হাইজিন, যিটো প্ৰডাক্টৰ যিটো হাইজিন, সেই হাইজিন কোৱালিটি মেইনটেইন 100% কৰা হয়, যাৰ বাবে এই জৈৱিক চাহৰ যিটো মানদণ্ড আৰু যিটো ইয়াৰ গুণাগুণ, সেইটো সদায় ওপৰত থাকে বিশ্বৰ বজাৰত। আমি চালনীখনত লৈছোঁ, লৈ পেলাই আপোনালোকে দেখিছে পানী উতলি আছে। হয়, আমি ইয়াত বহাই দিলোঁ। হয়, ইয়াৰ পিছত আমি ঢাকি দিলোঁ। ইয়াৰ ঠিক 5-4 মিনিটৰ পিছত মেকিং কৰিব পৰা হৈ যাব। মেকিং কৰিব পৰা হৈ যাব ন? মানে এতিয়া ধৰক আপুনি কেঁচা চাহপাতখিনি ইয়াত যেতিয়া বইল কৰিব, বইল হোৱাৰ পিছত ইয়াত যেতিয়া মানে এইটোতো বন্ধ থাকে, মুখখনটো বন্ধ কৰি দিয়া হৈছে। তাত যিটো ভাপত যিটো মানে বইল নহয় একচুৱেলি, এইটো ভেপৰটো, যিটো ভাপত যিটো মানে ভাপ উৎপন্ন লৈ যাব ন? ঠিক আছে, ব'লক আমি ইয়াৰ পিছৰ প্ৰচেছখিনি চাই থাকোঁ। হয় বন্ধুসকল, এতিয়া আমি ইয়াৰ যিটো ভাপত যিখিনি চাহপাত দিয়া হ'ল, এই চাহপাতখিনি ভাপত গ্ৰীণ টিলৈ ৰূপান্তৰ হ'বৰ কাৰণে অতি কমেও আমি 5 মিনিট সময় ইয়াক এনেদৰে হৈ গৈছে।
আমি এতিয়া এইখিনি আপোনাৰ আমি এখন লৈ আহিছোঁ। এতিয়া আমি এখন ওপৰত ফেন চলি আছে, আমি ফেনত এতিয়া এই পাতখিনি মেলি দিওঁ। হয়, মেলি দিয়াৰ পিছত এইখিনি হেণ্ড ৰোলিঙৰ কাৰণে সুন্দৰ হ'ব। অকণমান বুজাই ক'ব নেকি? মানে আমি যেতিয়া ভাপত দিলোঁ, দিয়াৰ পিছত তাৰ কিছু পানী ৰৈ গৈছে। সেই পানীটো ইতিমধ্যে আমি ওপৰত চলি থকা ফেনখনে এই চত আমি দিয়াৰ পিছত পানীটো শুকাই দিওঁ। শুকাই যোৱাৰ পিছত এতিয়া আমি অকণমান পিছত চাব আপুনি পাতখিনি আঠা হৈ যাব, ইটোৰ পৰা সিটো এনেকৈ নপৰা হৈ যাব। এইটো পাতখিনি পৰা নাই। এতিয়া অকণমান পিছতে ইয়াত মানে আমি হাতেৰে মোহাৰিবৰ কাৰণে আমি হাতেৰে ইমান হেৰি কৰিবৰ কাৰণে আমাৰ সুন্দৰ হৈ উঠিব অলপ পিছত আৰু খন্তেক সময় পিছতে। অকল ভাপত যিখিনি চাহপাত বইল কৰা হৈছিল, মানে ভাপত দিয়া হৈছিল, সেই গ্ৰীণ টিখিনিক এতিয়া এনেদৰে শুকাবৰ কাৰণে শুকুৱাই ৰখা হৈছে ফেনৰ। তো এইদৰে খেতিয়কৰ হাতৰ পৰশত প্ৰাণ পাই উঠে গ্ৰীণ টিয়ে। তো আপোনালোকে যিটো গ্ৰীণ টি বজাৰত কিনি খাবলৈ পায়, তো গ্ৰীণ টিৰ হাতেৰে যিটো হেণ্ডমেড গ্ৰীণ টি বুলি যিটো কোৱা হয়, যিটোৰ সদায় ডিমাণ্ড বহুত বেছি, তো আপোনালোকে হেণ্ডমেড গ্ৰীণ টি কেনেদৰে প্ৰস্তুত কৰা হয়। তো মই এই হেণ্ডমেড গ্ৰীণ টিৰ উৎপাদনৰ সৈতে জড়িত নিতুল ফুকনক অশেষ ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ ব্যৱসায়িক দৃষ্টিভংগীৰ বিষয়ে আপুনি অলপ কথা ক'ব বিচাৰিব নেকি? ইয়াৰ ব্যৱসায়িক মানে আপোনাৰ ধৰক আমাৰ যিটো অৰ্গেনিক গ্ৰীণ টি এতিয়া অসমত বহুত চাহিদা বাঢ়িছে। ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰখন বহুত ডাঙৰ বজাৰ আছে। এই বজাৰখন আমি ইতিমধ্যে আমি হয়তো গৈ পোৱাগৈ নাই, কিন্তু প্ৰাণে চেষ্টা কৰিছোঁ আমি বজাৰখন দখল কৰা এটা আমি চেষ্টা কৰিছোঁ। এতিয়া আমাৰ দৰে ধৰক নিবনুৱা বহুত যুৱকে এই প্ৰচেষ্টাৰ প্ৰতি আগবাঢ়ি গৈছে। গতিকে মই যিখিনি জানো, যিখিনি মই বুজি পাইছোঁ এতিয়ালৈকে, এইটো বৰ ডাঙৰ এটা বস্তু। গতিকে মই যিখিনি নিবনুৱা যুৱক তেওঁলোকক মই কওঁ, যদি ঘৰত দুকুৰা বাগান আছে, সেই বাগান টুকুৰা তেখেতসকলে অৰ্গেনিকলৈ ৰূপান্তৰ কৰক আৰু লগতে জৈৱিক গ্ৰীণ টি বনাই বজাৰ দখলৰ চেষ্টা কৰক। আমি চাকৰি পিছে কৰিম। পাত যেনেকুৱা থাকে তেনেকৈ থাকিব, এইটো এটা সময়ত গোটা গোটা হৈ যাব। আপোনাৰ যেনেকৈ আপোনালোকে শেষত চাহ খোৱাৰ পিছত যিটো পাত ওলায়, এতিয়া আপুনি যিকেইটা পাত দেখিছে শেষতো সেই তেনেকৈ থাকিব, কোনো ভাগি ছিগি নাযায়। তো আপোনালোকে দেখিছে বন্ধুসকল, গ্ৰীণ টি প্ৰস্তুত কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। সেই আৰম্ভৰ যিটো দ্বিতীয় পাৰ্ট আছিলে, সেই দ্বিতীয় ছেকেণ্ড পাৰ্টটো হৈছে যে ইয়াক যিখিনি গ্ৰীণ টি সেইখিনিক হাতেৰে ইয়াক তো আজি আপোনালোকক দা ডিস্কভাৰ আছামে দেখুৱাই আছে কেনেকৈ ঘৰতে গ্ৰীণ টি বনাব পাৰি, আৰু গ্ৰীণ টি যিটো আমাৰ বিশ্বৰ বজাৰত সমাদৰ লাভ কৰিছে ইতিমধ্যে অসমৰ গ্ৰীণ টিয়ে। তো আপোনালোকে চাবলৈ পাই আছে কেনেকৈ গ্ৰীণ টি বনাই। তো এজন আমাক ইয়াৰে কৃষকে দেখুৱাই আছে, চাহ খেতিয়কে দেখুৱাই আছে কেনেদৰে গ্ৰীণ টি নিৰ্মাণ কৰিব পাৰি। কিমান আপোনালোকে বছৰ হ'ল? মোৰ এমাহ মানেই হৈছে ন? তো এইফালৰ পৰা আপোনাৰ? 4-5 বছৰমান হ'ল ইয়াতে কাম কৰি আছো আৰু গ্ৰীণ টি এনেকৈ বনাই থাকো সদায় হাজিৰা। হয়। তো এইদৰে গ্ৰীণ টি নিৰ্মাণ কৰা হয়, যিটো আমাৰ হোমমেড যিটো গ্ৰীণ টি, যিটো হাতেৰে আমি হেণ্ড ৰোলিঙৰ লাষ্ট ষ্টেজত আহি উপনীত হৈছোহি। তো আপোনালোকে দেখিছে প্ৰথমে চাহপাতখিনি কেনেকুৱা হৈ আছিলে আৰু শেষৰ ফালে এতিয়া কেনেকুৱা হৈ গৈছে। তো এতিয়া কওকচোন দাদা এই বিষয়ে অকণমান। আপোনালোকে প্ৰথমৰখিনিতো দেখিলেই। হয়। এতিয়া আমি যিখিনি চাহপাত আছিলে সেইখিনি ৰোলিং কৰিলে হাতেৰে ইয়াত মঠাৰ পিছত আমি এতিয়া গ্ৰীণ টি মানে প্ৰস্তুত হৈ গৈছে। অলৰেডি ইয়াত শুকুৱাবলৈ আছে, ইয়াত শুকুৱাৰ পিছতে আমি চাহ ইয়াৰ পৰা খাব পাৰিম। এইখিনি যেনেকে বইল কৰি পেলাই তেতিয়া গৰম পানীত দি ইয়াৰ পৰা চাহ উলিয়াই খাব পাৰিম ন? ইয়াত শুকুৱাৰ পিছত আমি ইয়াক চাহ। তো আপোনালোকে দেখিবলৈ পাইছে তো গ্ৰীণ টি এনেদৰে গছৰ পৰা চাহ গছৰ পৰা পাত ছিঙি আনি এই ধৰণে গ্ৰীণ টি প্ৰস্তুত কৰা হয়। শুকুওৱা হ'ব। শুকুৱাৰ যিটো পদ্ধতি, শুকুৱাৰ পদ্ধতি মই বৰ্তমান
আপুনি মানে ৰ'দতে শুকুৱাবলগীয়া আছে, যিহেতু মোৰ কোনো ড্ৰায়াৰ শ্ৰায়াৰ নাই এতিয়ালৈকে, মই এইখিনি ব্যৱস্থা কৰিবই পৰা নাই। মই যেতিয়া ড্ৰায়াৰ শ্ৰায়াৰ শুকুৱাই, যদি ড্ৰায়াৰ থাকিলেহেঁতেন তেতিয়া মই হয়তো 20 মিনিটৰ পিছত ইয়াৰ চাহ আপোনাক খুৱাই দিলোহেঁতেন। হয়, কিন্তু মই এতিয়া কৰি লোৱা গ্ৰীণ টিখিনি প্ৰস্তুত কৰি অনাৰ পিছত এইদৰে ৰ'দত শুকুৱাই থোৱা হয়। শুকুৱাই থোৱাৰ পিছত এই গ্ৰীণ টি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু শুকুৱাই থোৱাৰ পিছত ই কেনেকুৱা ৰূপ লয়, তো সেইটো আপোনালোকক মই দেখুৱাই আছোঁ ৰ'ব। বন্ধুসকল, ইতিমধ্যে আপোনালোকে গ্ৰীণ টি প্ৰস্তুত কৰা ইয়াৰ আগৰ পৰ্যায়কেইটা দেখিলে। গ্ৰীণ টি প্ৰস্তুত হৈ যোৱাৰ পিছত যিটো গ্ৰীণ টি ওলায়, তো সেই প্ৰডাক্টটো এনেকুৱা হয়। তো আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। তো মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। তো গ্ৰীণ টি সাধাৰণতে এনেকুৱা হয়। আৰু যিটো নিতুল ফুকন দাদাৰ যিটো ব্ৰেণ্ড আছে, চয়নিকা গ্ৰীণ টি, তো এই গ্ৰীণ টিটো ব্ৰেণ্ডটো এইটো আপোনালোকে দেখিবলৈ হৈছে। ইমান ধুনীয়া এটা পেকেজিং হয়, সুন্দৰ পেকেজিং। এইটো কিমান গ্ৰামৰ হয়? এইটো 100 গ্ৰামৰ। এইটো 100 গ্ৰামৰ পেকেট। 100 গ্ৰামৰ পেকেটটোৰ দাম কিমান? আপোনাৰ 100 গ্ৰামৰ পেকেটটো মই বৰ্তমান 220 টকা MRP মাৰিছোঁ। মানে 2200 মান টকাত মোৰ গ্ৰীণ টি বিক্ৰী হৈ আছে কেজি। হয়, আপোনাক জনাওঁ যে বৰ্তমান চয়নিকা যিটো জৈৱিক সেউজ চাহ আছে, যিটো চয়নিকা গ্ৰীণ টি প্ৰডাক্ট, ইয়াৰ যিটো পাৰ কেজি 2200 টকা বুলি আমাক জনাইছে। এইটো কি হয়? এইটো জৈৱিক, এইটো গ্ৰীণ টি। অকণমান এইটো ডাঙৰ, এইটো প্ৰডাক্টটো অকণমান ইয়াৰ প্ৰডাক্ট মানে এইটো আপোনাৰ ধৰক যিটো গ্ৰীণ টি হেৰিটো মানে ইয়াৰ পিছত দুটা প্ৰডাক্ট লাগে। আমি যেতিয়া এই প্ৰডাক্টটো চালি দিম, চালি দিওঁতে এইটো এটা সৰু প্ৰডাক্ট ওলায়। আচলতে ইয়াৰ দামটো অলপ বেছি হয়, যিহেতু ইয়াৰ সম্পূৰ্ণ হেৰিটো ইয়াত থাকে। মানে ইয়াৰ দামটো প্ৰায় আপোনাৰ 4000 টকাৰ ওচৰা-ওচৰি হয়। এইটো কিন্তু মই বৰ্তমান এতিয়া আপোনালোকে দেখিব, মই ইয়াৰ গ্ৰীণ টি কেনেকৈ বনাই আপোনালোকক দেখুৱাইছোঁ। আমি ইয়াত নাই বুলি কতো 5জন-6জন মানুহ আছোঁ। আমি 6-7 কাপ আমি ইয়াত চাহ বনাবলৈ হ'লে, মই ইয়াৰ ওজনত খুব বেছি লৈছোঁ যদি আপোনাৰ খুব বেছি হ'লে 10 গ্ৰাম হ'ব। এই 10 গ্ৰাম আপোনালোকে দেখিছে। মই এতিয়া টিপটটোত ভৰাই দিলোঁ। মই টিপটটোত ভৰাই দিছোঁ। ভৰাই দিয়াৰ পিছত মই এতিয়া পানী উতলাই গৰম কৰি থোৱা আছে। মই ইয়াত পানী ঢালি দিছোঁ, গৰম পানী। গৰম পানী ঢালি দিছোঁ। মই এইটো ঢাকি দিলোঁ। খন্তেক পিছত গ্ৰীণ টি প্ৰস্তুত হৈ যাব, আমি খাব পাৰিম। আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ গ্ৰীণ টি প্ৰস্তুত কৰা হয়, বা গ্ৰীণ টি যিটো চাহ, যদি গ্ৰীণ টি প্ৰস্তুত হৈ যোৱাৰ পিছত আপুনি যদি ঘৰলৈ গ্ৰীণ টি পেকেট কিনি লৈ যায়, তো সেই গ্ৰীণ টিটো কেনেকৈ বনাব পাৰি, চাহ কেনেকৈ বনাব পাৰি, চাহ বনাই কেনেকৈ খাব পাৰিবি, সেই বিষয়ে আমাক নিতুল ফুকন দাই সুন্দৰকৈ দেখুৱালে। তো ভিডিঅ'টো চাই থাকিবলৈ পালে। এইদৰে এজন কৃষকে বাৰীৰ পৰা চাহপাত ছিঙি আনি, চাহপাতৰ বাগিচাৰ পৰা চাহপাত আনি এইদৰে ঘৰতে প্ৰস্তুত কৰি গ্ৰীণ টি বনাই তো আপোনালোকৰ মাজলৈ পঠিয়াই দিয়ে, য'ৰ পৰা আমি সকলোৱে কিনি পেলাই গ্ৰীণ টি এনেকৈ খাওঁ। এইবিলাক এনেকৈ 100 গ্ৰাম, 200 গ্ৰাম, 1 কেজি চাইজৰ গ্ৰীণ টিৰ পেকেটিং হয়। তো আপোনালোকে চাবলৈ পাই কেনেকৈ মানে ঘৰতে গ্ৰীণ টি বনাব পাৰি। আৰু এই ইয়াৰ যিখিনি আমাৰ গ্ৰীণ টি বনাই দেখুৱাই আছে, আমাৰ ইয়াৰে এজন স্থানীয় কৃষক, খেতিয়ক তথা এই গ্ৰীণ টি চয়নিকা গ্ৰীণ টিৰ যিটো স্বত্বাধিকাৰী নিতুল ফুকনে। হৈ গ'ল নেকি গ্ৰীণ টিটো? হৈ গৈছে ন? আমি এতিয়া গ্ৰীণ টি আমি খাব পাৰিম। হয়। মই দিলোঁ, আপুনি চাওক। সাধাৰণতে আমি ঘৰত যি চাহ খাওঁ, ব্লেক টি বা যিটো নৰ্মেলি চাহ খোৱা চাহটো ৰঙা হয়, কিন্তু এইটো দেখিছেনে সেউজীয়া চাহ, ইয়াকে কোৱা হয় গ্ৰীণ টি। আৰু ই স্বাস্থ্যৰ পক্ষে বহুত উপকাৰী হয়। আপোনালোকে গুগলত চাৰ্চ কৰি চাব যে গ্ৰীণ টি স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী। আৰু অসমৰ গ্ৰীণ টিৰ এটা সুনাম যিহেতু সকলোতে আছেই, তো আপোনালোকে চয়নিকা গ্ৰীণ টিৰ প্ৰডাক্ট ল'ব পাৰে, খাই টেষ্ট কৰি চাব পাৰে। আৰু মই আশা কৰোঁ যে চয়নিকা গ্ৰীণ টি এক উন্নত মানৰ গ্ৰীণ টিয়ে হয়। আপোনালোকে নিশ্চয় এই চাহটো খাই ভাল পাব। গ্ৰীণ টি আপোনালোকক প্ৰস্তুত কৰি দেখালোঁ। এইটো আমি এতিয়া ব্লেক টি প্ৰস্তুত কৰিম। হয়, এতিয়া তেখেতে আমাক ব্লেক টি প্ৰস্তুত কৰি দেখুৱাব। মই এই 10 গ্ৰাম মানেই লৈছোঁ চাহ, মই 10 গ্ৰাম লৈছোঁ। এইটো মই টিপটটোত ভৰাই দিলোঁ। হয়, ইয়াত গৰম পানী দিয়া হৈছে। খন্তেক পিছত আপোনালোকে দেখিব ই
বেলেগ টিলৈ ৰূপান্তৰ হয়। তো আপোনালোকে দেখিবলৈ পাই আছে চাহৰ যাদু। এইটো আমাৰ সন্মুখতে তেখেতে আমাক বনাই দেখুৱালে গ্ৰীণ টি, আৰু এতিয়া তেখেতে আমাক বনাই দেখুৱাই আছে ব্লেক টি, আৰু একেবাৰে হেণ্ডমেড অৰ্গেনিক। আমি এতিয়া একাপ গ্ৰীণ টি, চয়নিকা গ্ৰীণ টি টেষ্ট কৰিছোঁ, আৰু মই টেষ্ট কৰি বহুত বেটাৰ পাইছোঁ। তো আপোনালোকক মই ৰিকমেণ্ড কৰিছোঁ, আপোনালোকে নিশ্চয় এই ব্ৰেণ্ডৰ চাহ খাই ভালে পাব। বঢ়িয়া। তো আপোনালোকে দেখিলে তেখেতে আমাক প্ৰথমে গ্ৰীণ টি টেষ্ট কৰিবলৈ দিছিলে, তো এতিয়া তেখেতে আমাক পুনৰ ব্লেক টি টেষ্ট কৰিবৰ কাৰণে আগবঢ়াই দিছে। তো আমি চাওঁ ব্লেক টি টেষ্ট কৰি পেলাই তো ইয়াৰ সোৱাদ কেনেকুৱা। তো ব্লেক টি আপোনালোকে দেখিবলৈ পাইছে, ব্লেক টি বনোৱাৰ পিছত যিটো তাৰ অৱশিষ্ট থাকি যায়, তো অৱশিষ্টখিনি এনেকুৱা ধৰণে দেখুওৱা হয়। দেখিছে কিমান গোটা গোটা পাত হৈ থাকে। মানে খুবেই উন্নত মানৰ চাহ হৈছে, তো খাই বহুত ভাল লাগিছে।